হেল্ল' বন্ধুসকল, তো মই আজি গৈ আছোঁ নগাঁও টাউনলৈকে। তো মৰিগাঁৱৰ পৰা মই এনেকৈ নগাঁও টাউনলৈকে গৈ আছোঁ। মই যিখিনি পাৰোঁ আপোনালোকক ৰাস্তাৰ মাজে মাজে দেখাই গৈ থাকিম। তো টাউনত মই গৈ কিনে আৰু অলপমান দেখাম বাৰু। তো মই অকল দেখাম মানে অকল ৰাস্তাটোৱে চাওক মৰিগাঁৱৰ পৰা নগাঁৱলৈকে গ'লে কেনেকুৱা ৰাস্তাটো। তো ছাইডত খেতি পথাৰ এনেকৈ আছে, মই এইখিনিকে দেখাম আৰু বেলেগ টাউনত গৈ কিনে মই ইমান নেদেখাওঁ। তো টাউনত মানে বহুত ধূলি। তো মই যিখিনি পাৰোঁ আপোনালোকক দেখাম, তো চাই থাকক। ভিডিঅ'টো ষ্টপ নকৰাকৈ শেষলৈকে চাব। তো ৰাস্তাটো ধুনীয়া দেখিব, তো চাই থাকক। জামুগুৰি পাইছোঁ আৰু বেছি দূৰ নাই, 20 কিলোমিটাৰমান আছে নগাঁও টাউনলৈকে। তো ভিডিঅ'ত চাউণ্ড কোৱালিটি কিমান হেৰি হৈছে গম নাপাওঁ, আৰু ক্লিয়াৰ আহিছে বাইকৰ শব্দ। যেতিয়া জাগে 50 কিলোমিটাৰ আহিলোঁ। আহি কেনে আমি তো আৰু অলপ আছে নগাঁও টাউন পাবলৈকে। তো চাওক, এইখনে হ'ল নগাঁও টাউন। গুৱাহাটীতো নাহে এনেকৈ স্কুল বাছ, চলি পলি বহুত না।